ডিজাইনত আৰু এইবাৰ বনাব পৰা নাই কাৰণে অলপ মনটো বেয়া লাগিছে আৰু ৰঙালাও বিশেষকৈ খোৱা মানা আছে মই যিহেতু একদম কলপাতৰ নিচিনা কি ধুনীয়া লাগিছে ডিজাইনটো কিয় বহি আছা তুমি কোন হয় এনেকে কিয় কম্বল উৰি আছে কেনেকুৱা কৰে কুইনে এনেকে কম্বল কেনেকে খং কৰে আকৌ হাঁহি কেনেকে স্মাইল কেনেকে কৰে তাতে বহি কিনে কৰা স্মাইল কেনেকে কৰে আকৌ কেনেকে কান্দি দিয়ে আকৌ খং কেনেকে কৰে এনেকে খং কৰে নেকি কেনেকে কান্দে ইস এনেকে কান্দে তুমি কুইন হয় আচ্ছা কি যে হ'ব শুই উঠি বেটি কুইন হৈ আছে তাই A few moments later. আজি বতৰটো বৰ ধুনীয়া ক'ত যা তই ফিটিং হৈ ক'ত যা কইলা চাবা তাই কৈ দি যে ফোন কৰি কইলা চাব যাবি তই এটা কথা হে দেউলৰ খোলা হেৰি তো গাইছ আজি ভিডিঅ'টি এনেকৈ আৰম্ভণি কৰিলোঁ কাইলৈ আছে আমাৰ এইটো ঠাইত মানে আমাৰ ঘৰৰ সন্মুখতে দেউল আৰু ইমান ধুনীয়াকৈ চাফা কৰিছে নহয় একদম লেতেৰাবোৰ ধুনীয়াকৈ জ্বলাই দিছে যিবিলাক প্লাষ্টিক মেটেৰিয়েল বস্তু আছিলে তাতে ধুনীয়াকৈ চাফা কৰিছে আৰু দেউল হ'ব আৰু এওঁলোক গৈ আছে আমাৰ অন্নপ্ৰসন্ন এখন আছে টঙলাত তো সেইকাৰণে তেজু আৰু আমাৰ লগতে খুৰা আৰু আমাৰ এওঁ মানে সকলোৱে গৈছে আৰু ঘৰত আছোঁ আমি মা মধু আৰু মই তো মায়ে বনাব খুজিছে লাও পিঠা যিহেতু যোৱা বছৰতো বনাইছিলোঁ কিন্তু এইবাৰ মানে লাও পিঠা ডিজাইনটো অলপ বেলেগ ধৰণৰ তো মায়ে কেনেকৈনো লাও পিঠাটো ডিজাইন দিছে এইবাৰ তাকে মই সোধোঁ আৰু মাক আৰু এইবাৰ মই যিহেতু অসুস্থ আছোঁ ডক্টৰে 1 মাহ ৰেষ্ট দিছে চ' মই মাক একো সহায় কৰি দিবলৈ মা এইবাৰ দেখোন বেলেগ ডিজাইন বনাইছে পিঠা এইবাৰ দেখোন কলগাছৰ হেৰি কি আছিল কলগাছ হেৰি ডিজাইন দিছিলে নেকি এইবাৰ দেউলত এইবাৰ লাও পিঠা বেলেগ ডিজাইন হৈছে কেনেকুৱা বনাইছে এটা দেখাই দিছোন আচ্ছা এইবাৰ মানে মায়ে হেতাৰে ধুনীয়াকৈ ডিজাইন দিছে একদম কলপাতৰ নিচিনা কি ধুনীয়া লাগিছে ডিজাইনটো বঢ়িয়া লাগিছে কিন্তু বঢ়িয়া লাগিলে কি হ'ব মই খাবই নোৱাৰোঁ খাদ্য বস্তু আৰু ৰঙালাও বিশেষকৈ খোৱা মানা আছে মই যিহেতু আৰু লাও পিঠা বনাই থাকোঁতে তেজু আহি পালেহি তাই মানে বিস্কুট বুলি ভাবিছে বিস্কুট তই ভাল লাগিছে নেকি আইতা বনাইছে এই আইতা বনাইছিল বিস্কুট বনাইছিল লাও পিঠা ৰবা লাও পিঠা লাও পিঠা এই বহাইছে মাৰ লাও পিঠা বনোৱা ৰেডি হোৱালৈকে মই আপোনালোকক লৈ যাব বিচাৰিছিলোঁ আমাৰ পুখুৰী পাৰলৈ কাৰণ যোৱাটো ভিডিঅ'ত মানে হাতহেকি যে খাব গৈছিলোঁ এটা ভিডিঅ'ত পুৰণা ভিডিঅ' আপোনালোকে যদি চাইছে চাব পাৰে তাতে আছে কঁঠালৰ মুচি মই এনেকৈ ছিঙিছিলোঁ আকৌ লাগিল এইবছৰত আকৌ মানে হাতহেকি খাবই নহ'ল যিহেতু এইবাৰ হস্পিটেলতে আধা আধি বহাগ বিহু তাতেই গ'ল তো বাকী যিয়ে নহওক ব'লক আকৌ হ'ল নে নাই মাৰ সেইবাৰ ময়ে বনাইছিলোঁ লাও পিঠা আপোনালোকে পুৰণা ভিডিঅ'টো চাব পাৰে মই লিংকটো বাৰু পাৰিলে দি দিম মানে আপোনালোকে চাব পাৰিবই তাতে আছে ময়ে বনাইছিলোঁ লাও পিঠা ধুনীয়া ডিজাইনত আৰু এইবাৰ বনাব পৰা নাই কাৰণে অলপ মনটো বেয়া লাগিছে আৰু
এয়া লাও পিঠা দেউলৰ কাৰণে মানে বিশেষকৈ আলহী আহিব নেক্সট ব্লগত আপোনালোকে দেখা পাব নতুন আলহী মতা হৈছে আহা কাইলৈ আহিব তো আলহীৰ কাৰণে লাও পিঠা বনোৱা হয় সকলোৰে ঘৰে ঘৰে থাকেই বাৰু লাও পিঠাটো বিশেষকৈ বিহুত আৰু দেউলৰ ছিজনত আৰু দেউল চাই কোনে কোনে ভাল পায় বাৰু ক'বচোন আৰু লাও পিঠা খাই কোনে ভাল পায় কমেণ্টত জনাব দেই আপুনি মোৰ জানা দেখা পাই মানে একদম খাবলৈ মন গৈ আছে কিন্তু মই সঁচাকৈ দেই খাব নোৱাৰোঁ এইবাৰ মই সোনকালকৈ ভাল হৈ কিনে আকৌ বনাব লাগিব তেতিয়াহে খাব পাৰিম আৰু আজি মাক বহুত ধুনীয়া লগা হৈছে একদম নাচনীৰ নিচিনা তো গাইজ আজি ভিডিঅ'টি কেনে পালে জনাব অতি চুটিকৈ বনাইছোঁ ব্লগ যিহেতু মোৰ ইমান গা ভাল নহয় আৰু ফাইনেল লুকটো চাওক লাও পিঠাৰ ধুনীয়া হৈছে খাবলৈ আৰু আজি ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিছোঁ তো আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম নতুন আলহীৰ সৈতে লগ পাম তো ভালে থাকক সকলো সুস্থ থাকক আৰু যিসকলে আমাৰ নতুন ভিডিঅ' চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভাল বেয়া কমেণ্ট সকলো কৰিব তো দেউলত লগ পাম আপোনালোকক তো ভালে থাকক বাই বাই